ৰাস্তাৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিৰাট গৰমৰ দিন, আজি গৈ আছোঁ ধাৰাগাঁৱত। তাতে ধুনীয়া পিকনিক প্লেচ আছে, গৰমত অলপমান শান্তি পোৱা যায় তাতে গ'লে। এতিয়া নিজৰা আছে, নিজৰাত পূৰা এনজয়ত গা ধুম অলপমান। আৰু লগত যাব মোৰ সীমান্ত। হঠাৎ প্লেনিং ই আৰু মই পটককৈ আমি প্লেনিং কৰোঁ আৰু গুচি যাওঁ আৰু এনেকুৱাই। আৰু ৰ'দত যদি যায় আপুনি এনেকৈ হাত দীঘল চলা পিন্ধি ল'ব, কাৰণ হাত বিৰাট ক'লা পৰি যায়। আহিপালোঁ বৰমাখন ভালে লাগে মোৰ, কিন্তু কিছুমান কাৰণত অলপ বেয়া লাগিছে। আৰু এনেকৈ ছাইডটো লৈ এই ব্ৰিজৰ তলেৰে এনেকৈ পূৰা চিধা মচলপুৰ ছাইড যাব লাগিব আমি। ৰাইট। আৰু এতিয়া গাড়ীখন মই চলাম। জীৱনটোত জেগা এদিন বাচি থকা যায়, ঘূৰিব লাগে নে কি কওঁ? একদম সঁচা কথা। বাইকখনে অকণমান প্ৰব্লেম দিছে, কিবা পিকআপটো প্ৰব্লেম মানে পটককৈ লোৱা নাই, তো ইয়াতে অলপ ৰখি দিছোঁ মচলপুৰত। আৰু একদম ৰিচেণ্টলি গাইজ অল আছাম ৰাইড এটা হ'ব, সকলো অসমৰ জেগা কভাৰ কৰিম আমি। অল আছাম ৰাইডটো পূৰা তাগৰা হ'ব, একমাহ পূৰা ঘূৰিম, গোটেই অসম কভাৰ কৰিম। এইফালে আমাৰ আছে ৰাজেশ দা। হাই, হেল্ল' এভৰিৱান। ৰাজেশ দাৰ ইয়াতে এডিত ঘৰ, নিকাচিতে ঘৰ। তো ৰাজেশ দাক লগ পালোঁ, ভাল লাগিল। আৰু ৰাজেশ দা আমাৰ কাৰণে কিবা কিবি বনাই থৈ দিছে অলৰেডি। ই ফোন কৰিছিল ৰাজেশ দাক, আৰু ৰাজেশ দাই কিবা কিবি অৰ্ডাৰ কৰিছে ইয়াতে বনাবৰ কাৰণে। এইখিনি ল'ম, ইয়াতে নাখাওঁ বাৰু, লৈ পেলাই গুচি যাম আমি। আৰু ইয়াত ধাৰাগাঁও ৰাস্তাত সোমাই গ'লোঁ। 7020 আৰু এইটো ৱেলকাম গেট ধাৰাগাঁও। ইয়াতে বাইকত এণ্ট্ৰি লয় 50 টকা, আৰু চাৰিচকীয়াৰ 200 টকা লয়। হেৰি ইফালে চালিয়া প্লেচ কিন্তু অলপ ডেঞ্জাৰ আছে ন? ভাই কি প্লেচ বে, আৰু কিন্তু সি অলপ নামতো ডেঞ্জাৰ আছে। নাযোৱা কি চালিয়া পানী বে। দিছ ইজ ধাৰাগাঁও। তো গাইজ বহুত দূৰ আহি ফাইনেলি ধাৰাগাঁৱত আমি, আৰু প্লেচটো দেখি মানে আগতে আহিছিলোঁ মই, কিন্তু এতিয়া বহুত চেঞ্জ হৈছে কিবা কিবি। আৰু প্ৰথমৰ পানীখিনি যদি কিবাকৈ বাইকখন নমাই দি পাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আৰু টেনশ্যন নাই। তো বাইকখন যদি অলপ আগৰ ফালে নিব পাৰোঁ মানে ভাল হয়। আগৰ ফালে নিব নোৱাৰিবি, অলপ টান হ'ব। নাই এইটো পাৰ কৰিব লাগিব নহয়, এইখিনি তোমাৰ নুমাই দিওঁ, আগৰ ফালে ৰাখি দিওঁ, মজা হ'ব ভাই। নে কি কয় গাইজ? অলপ ৰিক্স ল'ব লাগে, বাইকখন ইপিনে দি নুমাই দিওঁ, তই নামাই দি কিনে নুমাই দিওঁ। দে ভাই নামে দে, এখন নামে দে। তো গাইজ এইখনে ধাৰাগাঁও চাই লওক। অসমতে এনেকুৱা কিছুমান জেগা আছে যিখিনি মানে সঁচাকৈ অসম বুলি ক'লে মানে কি ক'ম আৰু, ক'বলগীয়া নায়ে বাৰু। তো চাওক ইয়াতে কেনেকুৱা ধুনীয়া ধুনীয়া ঠাই আছে, কেনেকুৱা। আমাৰ ঘৰৰ নলবাৰীৰ পৰা কিমান দূৰ হয়? অনলি 60 কিলোমিটাৰ। সকলোৱে পূৰা গা ধোৱাত ব্যস্ত হৈ আছে, বিৰাট ঠাণ্ডা, পানীখিনি মানে বহুতে ঠাণ্ডা আছে। এই বস্তুবিলাক উঠাই দিয়ে, ইয়াতে গাড়ীত থৈ দিয়ে, ওচৰতে আছে, ইয়াতে গাটো ধুই দিম। এই গৰম দিনত এবাৰ আহক প্লিজ ইয়ালৈ, আপোনালোকে গম পাই যাব। জাষ্ট এবাৰ আপুনি ধাৰাগাঁও আহি চাওক, বাকীখিনি মই ক'ব নালাগে, আপোনালোকে নিজে ফিল কৰক। ক'ত যা চেণ্ডেলযোৰ খুলি লওঁ আৰু পানীত মোবাইলত টেনশ্যন নাই, ৱাটাৰপ্ৰুফ আছে। ভয়ংকৰ ধাৰ কেতিয়া লৈ যাই আছে মোক, আগৰ ফালে যাই আছোঁ মই। আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব দেই, এইবাৰ ছাবস্ক্ৰাইবটো কৰি দিব।
I'm finally facing it all, fearless. আৰু ৰাজাত দৰে ঘূমে নক মই আছো ক'ত গেলি ৰাজাৰ ৰূপত ঘূমে নক একো প্ৰব্লেম নাই নেক্সট ভিডিঅ' যাম আমি একলেণ্ড ক'ত যাবি একলেণ্ডত মোবাইল পুৰা পানীৰ তলত ডুবাই ডুবাই ভিডিঅ' কৰিম চাব নেক্সট ভিডিঅ' ছাবস্ক্ৰাইবটো কৰি থাকিব হে অলপ খাই লওঁ পেকেট লাঞ্চ পুৰা গাহৰি আছে পৰ্ক আৰু লগতে ৰুটি লৈ আহিছোঁ আমি আমাৰ একো কোনে দিছিল ৰাজেশ এইটো ৰুটি আৰু এয়া গাহৰি কি বনাইছে মাংস হে হে আৰু খোৱা হোৱাৰ পিছত এইবিলাক পেলনীয়া বস্তুবোৰ ইয়াতে পিকনিকস্থলীত প্লিজ য'তে ত'তে নেপেলাব কাৰণ প্ৰকৃতি আমাৰ আৰু প্ৰকৃতিক বচাই ৰখাটো আমাৰ দায়িত্ব নকৰিব ইয়াতে চবতছে ডেঞ্জাৰ এইখিনি তো এইখিনিতকৈ আৰু বেছি ভাল জেগা আছে আগৰফালে এই আগৰফালে আছে এই ধাৰখিনি ফালি যোৱা ধেমালি নহয় গা ভয়ংকৰ ধাৰ আছে অলপমান সাৱধান যাব লাগিব কাৰণ বিৰাট ভয়ংকৰ হৈছে এই বিৰাট ধাৰ আছে ইয়াতে এইখিনি চাওক আৰু ইয়াতে শুই শুই কি মজা লৈ আছে মানে বনাই দিছে এইখিনি আৰু ইয়াৰে সকলোতকৈ বেষ্ট প্লেচ বুলি কয় এইখিনি মজা জেগা এটা জাগাও সকলোতকৈ ভাল লগা ঠাই এইখিনিয়ে Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. আৰু সকলোতকৈ ইউনিক প্লেচত মই বৰ্তমান চবতকৈ বেষ্ট জেগা এইখিনি দেই আৰু গোটেই অল ছেট কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ বাকী এনে মেলি দিছোঁ ইয়াতে এইটো কি যোনে যোনে ভিডিঅ'টো ভাল পালে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু পুনৰ এটা এনেকুৱা নতুন ভিডিঅ'ৰ লগত লগ পাম থেংক ইউ ছ' মাছ ফৰ জইনিং আছামিজ ভিডিঅ' লগ পাইছোঁ নেক্সট ভিডিঅ'